সেই সময়ৰ অগপ নেতৃত্বক কাণত ফুচফুচাই সুধিছিল যে আপোনালোকৰ দলৰ মতাদৰ্শ কি। তেতিয়া কিন্তু তেওঁলোকে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কথা কোৱাৰ বাদ দি তেওঁলোকে ঘোষণা কৰিছিল যে বৰ্তমানলৈকে আমাৰ দলৰ কোনো মতাদৰ্শ ঠিক হোৱা নাই। আকাংক্ষাৰ গৰ্ভত প্ৰিয়জনৰ বাতৰি, নিৰ্লিপ্ততাত হৃদয়ৰ নাচোন আৰু ঘৰমুৱা এজাক উৰণীয়া পক্ষী। মাননীয় অধ্যক্ষ মহোদয়া, মোৰ গাঁৱৰ চহা খেতিয়কজনেও জানে কঠীয়া তোলাৰ পাছত কঠীয়াৰ অপ্ৰয়োজনীয় যদি কাটি থৈ যায় তেতিয়াহ'লে সেইখিনি কঠীয়াৰ পৰা ভাল ফচল ওলোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে আজি চৰকাৰী পক্ষৰ বক্তাসকলেও নিজৰ বক্তব্যত থকা অপ্ৰয়োজনীয় অংশখিনি চিনাক্ত কৰে, তেতিয়াহে যেন আমি আজি সদনৰ শেষত এক উৎকৃষ্ট ফচল লাভ কৰিবলৈ সক্ষম হ'ম। মাননীয় অধ্যক্ষ মহোদয়া, সকলোৱে কৈ আছে অসম চুক্তিৰ কথা, কিন্তু যেতিয়া ৰাজীৱ গান্ধীয়ে অসমলৈ আহি 1993 চনৰ 25 জুন তাৰিখে সংখ্যালঘু সমাৱৰ্তনত হিতেশ্বৰ শইকীয়াক এবং আপোনকে আদি কৰি প্ৰায় 5 সহস্ৰাধিক লোকৰ সন্মুখত ব্যক্ত কৰিছিল যে অসম চুক্তিখন কেৱল সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষা কৰিবৰ কাৰণে মই স্বাক্ষৰিত কৰিছিলোঁ, সেই কথা কিন্তু আমাক অতিকৈ হতাশ কৰে। 855 জন শ্বহীদৰ তেজেৰে ৰাঙলী আমাৰ অসম চুক্তিখন যেতিয়া ৰাজনৈতিক ভোকাৰে বেটিয়াই তাত লাগি থকা তেজৰ চিকুৰাবোৰ মোহাৰিবলৈ থাকিবলৈ যত্ন কৰা হয় মাননীয় অধ্যক্ষ মহোদয়, তেতিয়া সেইখন চুক্তিৰ আধাৰত আমাৰ ওপৰত জাপি দিয়া সাংবিধানিক ৰক্ষাকো আছে যে আমাৰ খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব, সেই কথাত আমি কেতিয়াও নিশ্চিত হ'ব নোৱাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়া, সকলোৱে কৈ আছে পুনৰ অসম চুক্তিৰ কথাই, কিন্তু অসম চুক্তিখনৰ 6 নম্বৰ দফাত কিন্তু উল্লেখ আছে আছামিজ পিপুল বুলিহে, কিন্তু তাত ইণ্ডিজিনিয়াছ আছামিজ পিপুল বুলি উল্লেখ নাই। এতিয়া বৰ্তমান সময়ত চৰকাৰী পক্ষৰ বক্তাসকলে খিলঞ্জীয়া আৰু সাংবিধানিক ৰক্ষা কবচ দুয়োটা বিষয় খেলি মেলি কৰি যি বিভ্ৰান্তি অৱস্থাৰ সৃষ্টি কৰিছে, সেই বিভ্ৰান্তি অৱস্থাটো সম্পূৰ্ণৰূপে বিৰোধী। আৰু চৰকাৰী সাংবিধানিক ৰক্ষা কবচৰ জৰিয়তে ভাষিক, সাংস্কৃতিক আৰু সামাজিক বিভিন্ন ধৰণৰ ক্ষেত্ৰসমূহৰ ৰক্ষা সংৰক্ষণ আৰু সংবৰ্ধনৰ কথা কিন্তু মাননীয় অধ্যক্ষ মহোদয়া, বৰ্তমান এক সাংস্কৃতিক ক্ষেত্ৰখনত যেনে বিভিন্ন অসমীয়াই নিজকে নিজৰ সংস্কৃতিটোক বন্ধকত থৈছে সস্তীয়া খ্যাতিৰ বাবদ। 2 যেনে সামাজিক ক্ষেত্ৰখনত বৰ্তমান কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তত কোনো তথ্য নোহোৱাকৈ কৰা উচ্ছেদৰ সময়ত এজনী গৰ্ভৱতী মহিলাক গুৰিয়াই মিলিটেৰীয়ে হত্যা কৰিছে, যি সময়ত ধনিক শ্ৰেণীৰ হাতত নিন্দিত হৈছে খিলঞ্জীয়া অসমীয়া, যি সময়ত কেৱল ভিতৰুৱা অঞ্চলত বাস কৰাৰ বাবে এজন খিলঞ্জীয়া অসমীয়াই প্ৰাপ্য অধিকাৰসমূহ পোৱাৰ পৰা বঞ্চিত হৈছে। সেই সময়ত কি সাংবিধানিক ৰক্ষা কবচে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ কেনেকৈ সুৰক্ষিত কৰিব। আৰু ভাষিক ক্ষেত্ৰত আমি ক'বলৈ গ'লে গম পাম যে অসমৰ প্ৰথমখন কলেজ হিচাপে অসমীয়াৰ আৱেগ জড়িত কটনত যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা মাণিক চন্দ্ৰ বৰুৱা সৰণি তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়, অসমীয়া ভাষাই সাংবিধানিক স্বীকৃতি পোৱাৰ পাছতো সেইখন তৰ্ক প্ৰতিযোগিতা অসমীয়া ভাষাত অনুষ্ঠিত কৰিবলৈ অক্ষম হোৱাটোৱে প্ৰমাণ কৰে বৰ্তমান ভাষিক ক্ষেত্ৰখনৰ ঐতিহ্যৰ সংৰক্ষণ সংবৰ্ধনৰ কিমানৰ সাৰ্থক। মানে অধ্যক্ষ মহোদয়, চৰকাৰী চাকৰি আৰু বিধানসভাৰ আসন সংৰক্ষণ দিয়া এইখন ৰক্ষা কবচৰ কথা 85 দিনৰ অগপ চৰকাৰখনৰ দিনত আলোচনা কৰাটো অধিক সমীচীন আছিল, কিন্তু সেই সময়ৰ BBCৰ সাংবাদিক সবিতা গোস্বামীয়ে নিজৰ আত্মজীৱনী মন গংগাৰ তীৰত নামৰ গ্ৰন্থখনত নিজে উল্লেখ কৰি থৈ গৈছে, যেতিয়া তেওঁ সেই সময়ৰ অগপ নেতৃত্বক কাণত ফুচফুচাই সুধিছিল যে আপোনালোকৰ দলৰ মতাদৰ্শ কি। তেতিয়া কিন্তু তেওঁলোকে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কথা কোৱাৰ বাদ দি তেওঁলোকে ঘোষণা কৰিছিল যে বৰ্তমানলৈকে আমাৰ দলৰ কোনো মতাদৰ্শ ঠিক হোৱা নাই। স্পষ্ট হয় যে তেওঁলোকে ক্ষমতাৰ খোৱা কামত লাগি থকাৰ বাবে সকলোৱে খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কথা পাহৰি থাকিলে। মাননীয় অধ্যক্ষ মহোদয়া, মই আপোনাৰ জৰিয়তে চৰকাৰী পক্ষৰ বক্তাসকলক অনুৰোধ কৰিম, কিছুমান চালে বেৰে কিবা যুক্তিৰে সদনক বিপথে পৰিচালনা কৰাৰ সলনি প্ৰবল জাতীয়তাবাদক বিশ্বাস কৰি আমাৰ সৈতে খিলঞ্জীয়াৰ স্বাৰ্থসমূহ পূৰণ কৰাৰ প্ৰকৃত পথ নিৰূপণ কৰিবলৈ ওলাই আহক। অসমীয়া কৰ্মোদ্যমী মনোভাৱৰ কবৰটোত শেষৰ গজালটো পোতাৰ পৰা যেন